Friends, আজি আমি articleৰ বিষয়ে জানিম. Article is a word that is used with a noun to define the noun. মানে noun to define কৰিবলৈ আমি article use কৰা হয়. আৰু article generally two types হয়. The indefinite article that is a আৰু n. The definite article that is the. দাটো আমি তেনেকুৱা এটা জেগাত ব্যৱহাৰ কৰিম য'ত মানে অকল এটাই থাকে, বস্তুটো অকল এটাই. আৰু indefinite মানে numerous মানে বহুতখিনি numbers থাকিব পাৰে ইয়াত. অকল এটাই বুলিয়ে নহয়. আৰু আৰ্টিকল জনাৰ আগতে আমি আৰু এটা কথা আমি জানিব লাগিব ফ্ৰেণ্ডছ, ডেট ইজ আৰ্টিকলটো এটা ডিটাৰমিনাৰ হয়. গতিকে যদি আমাৰ এনেকুৱা কুৱেশ্যনছত যদি থাকে যে ডিটাৰমিনাৰ্ছে আমি ফিল আপ কৰিব লাগে, তেতিয়া ডিটাৰমিনাৰ্ছ বুলিলে আমি এ এন আৰু দা এইটোকো আমি ইনক্লুড কৰিম. যেনেকৈ আপুনি চাওক ডিটাৰমিনাৰ্ছ কেইটা থাকে. ডিটাৰমিনাৰ্ছ অফ আৰ্টিকলছ য'ত আহিব এ এন দা, আৰু ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ্ছ, পছেছিভ ডিটাৰমিনাৰ্ছ, numerical determiners the first, second এইবিলাক বা 1 2, then quantitative and measurable determiners that is any, sum, all, enough এইবিলাক. গতিকে এইবিলাক আমি পাছলৈ ডিছকাছ কৰিম. আজি আমি অকল আৰ্টিকলছৰ বিষয়ে জানিম. আৰু আৰ্টিকলছ আমি গম পালোঁ যে আৰ্টিকলছ দুটা, ইনডিফিনিট আৰু ডেফিনিট. প্ৰথমতে আমি এ আৰু এন এই দুটাৰ ব্যৱহাৰ আমি শিকি ল'ম. গতিকে এ আৰু এনৰ ব্যৱহাৰ শিকাৰ আগতে আমি কেইটামান ৰুলছ জানিব লাগিব, ক'ত আমাৰ এ বহিব, ক'ত আমাৰ এন বহিব. গতিকে ফাৰ্ষ্ট ৰুলটো হ'ল যে ৱৰ্ডৰ প্ৰথম আখৰটোৰ উচ্চাৰণ ভাৱেল হ'লে তাৰ আগত এন বহে, আৰু আখৰটোৰ উচ্চাৰণ যদি কনচনেণ্ট হয়, আমি জানো ভাৱেল ইজ লাইক এ, ই, আই, অ' আৰু ইউ. পাঁচটাই ভাৱেল আছে ইংলিছ এলফাবেটছত আউট অফ 26 লেটাৰ্ছ. চ' কনচনেণ্টছ দ্য ৰেষ্ট 21 উইল বি কনচনেণ্ট, আৰু কনচনেণ্টৰ আগত এ বহে, আৰু যদি ভাৱেল হয় তেতিয়াহ'লে এ, ই, আই, অ' ইউৰ আগত এন বহে. এতিয়া আহিছোঁ আমাৰ এক্সাম্পললৈ. চি কট এ বাৰ্ড, তাৰমানে এ বাৰ্ড, তাৰমানে চি কট এ বাৰ্ড. গতিকে ইয়াত আমি এ বহাইছোঁ কাৰণ এটা চৰাই. চৰাইটো আমাৰ ধেৰ থাকে, কিন্তু তাৰ ভিতৰত আমাৰ জাষ্ট আমি এতিয়া কথা পাতিছোঁ অকল এটা চৰাই. দেন দিছ ইজ এ কেট, আৰু ইয়াতে চাওক এইটো এ কাৰণ এইটো কনচনেণ্ট হয়, এইটো বিটো কনচনেণ্ট হয়. দেন হি গেভ মি এন এপল, আমি ইয়াত এন বহাইছোঁ কাৰণ এপলটো আমি কিহে ষ্টাৰ্ট হৈছে ভাৱেল, আৰু চাউণ্ডটো তাৰ ভাৱেল চাউণ্ডে হৈছে. দেন দিছ ইজ এন ইগল, গতিকে এইটো ইয়াতো আমি এন বহাইছোঁ কাৰণ ইগলটো কি চাউণ্ড হৈছে ভাৱেল চাউণ্ড. এতিয়া আহিছোঁ আমাৰ ছেকেণ্ড ৰুলটোলৈ. শব্দৰ আগত থকা এইচ অনুচ্চাৰিত বা চাইলেণ্ট হৈ থাকিলে তাৰ আগত এন বহে, আৰু শব্দত ব্যৱহৃত এইচ উচ্চাৰণ হ'লে তাৰ আগত এ হ'ব. যেনেকৈ ফৰ এক্সাম্পল হি হেজ বিন ৱৰ্কিং ফৰ এন আৱাৰ. ইয়াত আমি হাৱাৰ বুলি নকওঁ, আমি ইয়াত কি বুলি ক'ম আৱাৰ, মানে এইচটো মনে মনে থাকে বা চাইলেণ্ট লেটাৰ হয়. গতিকে সেইটো কাৰণে ইয়াত কি বহাম আমি এন. ঠিক তেনেদৰে মহান ইজ এন অনেষ্ট মেন, গতিকে আমি ইয়াত এন বহাইছোঁ. দ্য মেন হেড এ হৰ্চ, ইয়াত আমি এ বহাইছোঁ কাৰণ ইয়াত কি হৈছে হৰ্চ বুলি কৈছোঁ, তাৰমানে এইচটো উচ্চাৰণ হৈছে. দেন চিমিলাৰলি উই ভিজিটেড এ হিষ্টৰিকেল প্লেচ লাষ্ট ইয়েৰ, তাৰমানে হিষ্টৰিকেল, গতিকে এইচটো যিহেতু উচ্চাৰণ হৈছে গতিকে আমি তাৰ আগত এ বহাইছোঁ. ফ্ৰেণ্ডছ, দ্য থাৰ্ড ৰুলত আছে যে প্ৰথম আখৰটো ভাৱেল হ'লে তাৰ উচ্চাৰণ যদি অন্তস্থ য় আৰু ৱাবৰ দৰে হয় তেন্তে তাৰ আগত এ বহে. মানে আমি কৈছিলোঁ যে এ, ই, আই, অ' ইউ পাঁচটা ভাৱেল আছে. ভাৱেলৰ আগত যদি উচ্চাৰণটো যদি ভাৱেল টাইপ হয় তেতিয়াহ'লে আমি তাত এন বহাম. কিন্তু যদিহে সেই ভাৱেলকেইটাৰ উচ্চাৰণ যদি অন্তস্থ য় বা মানে ৱ এনেকুৱা যদি উচ্চাৰণ হয় তেতিয়াহ'লে তাৰ আগত আমি এনৰ সলনি আমি এহে বহাম, কাৰণ অন্তস্থ য় আৰু ৱাৱটো কি হয় কনচনেণ্টৰ চাউণ্ড হয়, ভাৱেলৰ চাউণ্ড নহয়. ফৰ এক্সাম্পল লেটছ চি দ্য এক্সাম্পল, গিভ মি এ 1 rupee নোট. ইয়াত আমি 1 বুলি কৈছোঁ, তাৰমানে ৱাবতে উচ্চাৰণ হৈছে, যাৰ বাবে আমি ইয়াত এ বহাইছোঁ, এন 1 rupee নহয়. গতিকে এনেকুৱা কুৱেশ্যনবিলাক প্ৰায়ে কম্পিটিটিভ এক্সামছবিলাকত দিয়া থাকে, কাৰণ এইটো বহুত কনফিউজিং হয় আৰু মানুহে সহজতে এইটো মিষ্টেক কৰে যে অ' দেখাৰ লগে লগে ভাবে অ' দিছ ইজ এ ভাৱেল চ' ইট উইল বি এন, বাট দিছ ইজ নট থ্ৰু. আমি কি লিখিব লাগিব ইয়াত এ লিখিব লাগিব. চিমিলাৰলি হি ইজ এ ষ্টুডেণ্ট অফ এ ইউনিভাৰ্চিটি, গতিকে আমি ইউ বুলি কৈছোঁ, সেইটো কাৰণে আমি ইউটো কি হ'ল অন্তস্থ য় ফুটাইছোঁ, যাৰ বাবে আমি তাত কি লিখিম এহে লিখিম, এন আমি নিলিখোঁ. এ ইউনিয়ন চিমিলাৰলি, দেন এ আন এনিমেজ ভোট, এনেকুৱা আমাৰ কি হয় লিখিব লাগিব, মানে আমি ইয়াত এন নবহে. গতিকে এইটো ভালকৈ আপুনি মনত ৰাখি ল'ব, কাৰণ এনেকুৱা ধৰণৰ কনফিউজিং কুৱেশ্যন বহুতো দিয়া দেখা যায়. দেন আমি ইয়াত
এ আৰু এন ব্যৱহাৰৰ কেইটামান আৰু সাব ৰুল আছে মেইন আপোনাৰ এই তিনিটা সাব ৰুল আছে তিনিটাৰ ভিতৰত আৰু এটা এইকেইটাও আছে গতিকে আপোনালোকে এই তিনিটাটো যদি ক্লিয়াৰ হয় তেতিয়াহ'লে এইকেইটা আৰু ইজি হয় সো লেটছ হেভ এ লুক সাব ৰুল নম্বৰ 1 এটা 1 আৰু কোনোবা মানে এটা অনলি 1 বা কোনোবা সাৰ্টেইন অৰ্থাৎ এ আৰু এনৰ ব্যৱহাৰ কৰা হয় এইটো আমি ডিষ্টিংগুইশ কৰিবলৈ আমি এইটো লিখিছোঁ যে দাৰ সলনি আমি এ বহাম কেতিয়া বহাম যদি আমি এটা কোনোবা এটা বা কোনোবা সাৰ্টেইনৰ কথা আমি যেনেকৈ দেয়াৰ ইজ এ বাৰ্ড অন দ্য ট্ৰী তাৰমানে দেয়াৰ ইজ এ বাৰ্ড গতিকে কাৰণ এটা বাৰ্ড আছে অন দ্য ট্ৰী মানে গছজোপাত এটাহে চৰাই আছে গতিকে সেইটো কাৰণে আমি ইয়াত কি লিখিছোঁ এ এন অনেষ্ট মেন বা এ মেন ৱাজ ওৱান্স ৱাকিং এলং দ্য ৰোড মানে কোনোবা এজন এইটো আমি গম নাপাওঁ যে কোনোবা গতিকে চাৰ্টেইন মানে কোনোবা হয় আৰু তেনেকুৱাত আমি কি লিখিম আমি এ আৰু এনৰ ব্যৱহাৰ কৰিম আৰু এটা কম্পিটিটিভ এক্সামত দিয়া কুৱেশ্যন এনেকুৱা ধৰণৰ থাকে যে এ ডগ ইজ অলৱেজ বিউটিফুল আমি এতিয়া গম পাম যে এইটোতো আমি প্ৰথমতে ভাবোঁ যে প্ৰথমতে এইটো ব্লেংক আছে গতিকে ইয়াত দা বহিব কিন্তু এনেকুৱা নহয় ইয়াত এ বহিব আৰু কিয়নো বহে আমি চাওঁচোন আহক ৰুলটো প্ৰাণী বা বস্তুৰ গোটেই শ্ৰেণী বা জাতিক বুজাবলৈ এ বা এনৰ ব্যৱহাৰ কৰা হয় যদি আমি গোটেই জাতিটোক বুজাওঁ ফৰ এক্সাম্পল এ ডগ ইজ অলৱেজ ফেইথফুল তাৰমানে অকল ইয়াত এটা কুকুৰৰ কথা কোৱা নাই ইয়াত গোটেই কুকুৰ জাতিটোৰ কথা কৈছে তেনেকৈ এ মাদাৰ অলৱেজ লাভছ হাৰ চিলড্ৰেন আই অলছ লাভ মাই মাদাৰ আৰু মাকেতো সদায় নিজৰ জীয়েক বা পিতেকক মৰমটো কৰিবই এইটো বাৰু মাকৰ বহুত এটা ডাঙৰ গুণ হয় আৰু এই মাদাৰ অলৱেজ লাভছ হাৰ চিলড্ৰেন গতিকে এইটো ইয়াত কি বহিব এ বহিব দা মাদাৰ বুলি নহয় এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয় আমি এক্সামবিলাকত দিয়া থাকে আৰু আমি ভাবোঁ যে ফাৰ্ষ্টতে ব্লেংক আছে গতিকে আমাৰ ইয়াত দা হ'ব গতিকে আপোনালোকে একেবাৰে কনফিউজ নহ'ব আৰু ভালকৈ এই ৰুলটো আপুনি মনত ৰাখি লওক দেন সাব ৰুল নম্বৰ 3 আনকাউণ্টেবল নাউনৰ আগত এবিধ এ কাইণ্ড অফ অৰ্থত এৰ ব্যৱহাৰ কৰা হয় আৰু যেনেকৈ ফৰ এক্সাম্পল গ'ল্ড ইজ এ মেটেল তাৰমানে গ'ল্ডটো মেটেলৰ ভিতৰত পৰে মানে এ কাইণ্ড অফ মানে এবিধৰ নামটো হ'ল গ'ল্ডটো এটা মেটেলৰ ভিতৰত পৰে গতিকে এইটো কাৰণে আমি এ মেটেল বুলি আৰু দেন ৱাটাৰ ইজ এ লিকুইডটো ঢেৰ প্ৰকাৰৰ আছে তাৰ ভিতৰত ৱাটাৰো এটা তাৰ টাইপছ হয় গতিকে তাৰ বাবে আমি কি লিখিম এ লিখিম এনেকুৱা ধৰণৰ কনফিউজিং কুৱেশ্যন জেনেৰেলি এক্সামবিলাকত প্ৰায়ে দিয়া দেখা যায় দেন সাব ৰুল নম্বৰ 4 এইবিলাক বহুত ইণ্টাৰেষ্টিং হয় যদি আপুনি জানে দেন বহুত ভাল লাগে এইবিলাক কৰি পেলাই আপোনালোকেও শিকক ধুনীয়া লাগিব দেন সাব ৰুল নম্বৰ 4 এ আৰু এন ছিংগুলাৰ কাউণ্টেবল নাউনৰ সৈতেহে ব্যৱহাৰ হয় কিন্তু প্লুৰেল কাউণ্টেবল নাউনৰ লগত ডজন 100 গুড মেনি আদি থাকিলে প্লুৰেল নাউনৰ আগতো এ বা এন ব্যৱহাৰ হ'ব পাৰে আমি জানো যে কি হয় যে ছিংগুলাৰ কাউণ্টেবল নাউনৰ সৈতেহে ব্যৱহাৰ কিন্তু আমি প্লুৰেলটো আমি ব্যৱহাৰ কৰোঁ যেতিয়া আমাৰ কি হয় এ কাইণ্ড অফ গুড মেনি 100 এনেকুৱা ধৰণৰ মানে থাকে ডজন 100 গুড মেনি আদি থাকে ফৰ এক্সাম্পল লেটছ চি দ্য এক্সাম্পল আই বট এ ডজন অফ বানানাছ মানে ডজন মানে কি 12টা মানে এটা ডজন আনিলে গতিকে সেইটো কাৰণে কি হ'ল ইয়াত আমি এ লিখিছোঁ দেন হি পেড দ্য মেন এ 100 ৰুপিজ এটা তাক মানুহজনক দিলে দেন এ গুড মেনি ষ্টুডেণ্টছ ৱেৰ এবচেণ্ট টুডে গতিকে আমি ইয়াত চব প্ৰথমতে খালী ঠাই আছে কিন্তু আমি ইয়াত দা কিন্তু বহাব নোৱাৰোঁ গতিকে আপোনালোকে যদি কেতিয়াবা যদি ভাবি থৈছে বা ক'ৰবাত যদি এনেকৈ কনফিউজিং হয় যে প্ৰথমত আছে গতিকে ইয়াত দা বহিব কিন্তু তেনেকুৱা নহয় গতিকে আপোনালোকে ভালকৈ চাই লওক এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকে যদি ইংলিছ কনভাৰ্চেশ্যনৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলত অলৰেডি বহুতো ভিডিঅ' আপলোডেড আছে উইছ কৰা বা শুভেচ্ছা জনোৱাৰ যদি ভিডিঅ' চাব বিচাৰে তেতিয়াও আমাৰ চেনেলত বহুতকেইটা ভিডিঅ' আছে আপোনালোকে চাওক আৰু লগতে ফ্ৰেণ্ডছ মোৰ এই ভিডিঅ'টো বনাওঁতে বহুত মই নিজে ষ্টাডি কৰি আপোনালোকলৈ বহুত ইজিকৈ মই ৰুলছবিলাক প্ৰিপেয়াৰ কৰি পেলাই আপোনাৰ মুখৰ আগত ধুনীয়াকৈ মই বুজাই দিছোঁ যাৰ বাবে আপোনালোকে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ আমি এতিয়া শিকিম দাৰ ব্যৱহাৰৰ কেইটামান ৰুল আছে গতিকে ৰুল নম্বৰ 1 কোনো এটা ঘৰ এখন চহৰ বা ঠাইৰ কোনো নিৰ্দিষ্ট বস্তু কেৱল এটাহে আছে আৰু দ্বিতীয় এটা নাই এনেকুৱা বুজালে তাৰ আগত দা বহে মানে যদি যেনেকৈ আমি যদি ধৰি লওঁ তাজমহল আমাৰ অসমৰ গৌৰৱ এশিঙীয়া গড়
এইবিলাকৰ আগত কি বহিব দা বহিব কাৰণ এইটো অকল এটাই আছে এটা ঘৰ বা এখন চহৰ বা কোনো এটা বস্তু যদি এটাহে থাকে তেতিয়াহ'লে তাক দা বহাব যেনেকৈ হি হেজ গন টু দ্য পোষ্ট অফিচ টু বাই চাম ষ্টাম্পছ গতিকে সেই দা পোষ্ট অফিচ দেখিছেনে কাৰণ এইটো পোষ্ট অফিচটো কি আছে সেইটো অঞ্চলত অকল পোষ্ট অফিচ সেই এটাই আছে মানে এটা নিৰ্দিষ্টক আমি বুজাইছোঁ ঠিক তেনেদৰে দেয়াৰ ইজ এ কাৰ্পেট ইন দ্য মিডল অফ দ্য ফ্ল'ৰ অফ দিছ ৰুম দ্য মিডল বুলি কৈছোঁ মানে সোঁমাজত দ্য মিডল কাৰণে সেই জেগাটো আমি কি কৰিছোঁ ডিফাইন কৰিছোঁ যাৰ বাবে আমি তাত দা ব্যৱহাৰ কৰিছোঁ দেন ৰুল নম্বৰ 2 আগত উল্লেখ কৰা থাকিলে বা নিৰ্দিষ্টকৈ বুজালে আনকাউণ্টেবল নাউনৰ আগত দা বহে যিটো আমি সকলোৱে আমি প্ৰায়ে ব্যৱহাৰ কৰোঁ দা যদি প্ৰথমতে যদি উল্লেখ থাকে যেনেকৈ প্ৰথমতে যদি ব্লেংক থাকে তেতিয়া প্ৰায়ে আমাৰ কি দেখা যায় দা বহা দেখা যায় যেনেকৈ দ্য গ'ল্ড অফ দিছ ৰিং ইজ নট পিয়'ৰ মানে গ'ল্ডটোক নিৰ্দিষ্টকৈ বুজাইছে আৰু এইটো কি হয় আনকাউণ্টেবল নোন দ্য চল্ট আই বট য়েষ্টাৰডে ৱাজ নট গুড আনকাউণ্টেবল মানে চল্ট এতিয়া নিমখটো আমি কেতিয়াও হিচাপ কৰিব নোৱাৰোঁ যে কেইটা নিমখ আছে গতিকে এইবিলাক কি হয় ৱেইটত আমি জোখোঁ বা তেনেকুৱা এইটো কেতিয়াও আমি হিচাপ কৰিব নোৱাৰোঁ ফ্ৰেণ্ডছ এতিয়া আহিছোঁ ৰুল নম্বৰ 3 সূৰ্য চন্দ্ৰ পৃথিৱী আদি এটাই মাথোন থকা বস্তুবোৰৰ আগত আৰু ধৰ্মগ্ৰন্থ মহাকাব্য আদি নামৰ আগত দা বহে যেনেকৈ দ্য ছান ছেটছ ইন দ্য ৱেষ্ট দ্য ভেডাছ ৱেৰ ৰিটেন লং এগ' মানে ছান বেলি যিহেতু এটাই আছে বেড এখনেই আছে গতিকে সেই তেনেকুৱা শব্দৰ আগত কি বহে দা বহে এনেকৈ ৰুল নম্বৰ 4 জাতি সাগৰ নদী জাহাজ পাহাৰ পৰ্বত আদিৰ নামৰ আগত দা বহে গতিকে দা ইংলিছ গতিকে এই ইংলিছ ইংৰাজ গোটেই জাতিটোৰ কথা কৈছে গতিকে এইটো দা ইংলিছ দেন মাউণ্ট এভাৰেষ্ট ইজ দ্য হায়েষ্ট পিক গতিকে ইয়াত এনেকৈ দা বুলি ব্যৱহাৰ কৰা হৈছে কাৰণ মাউণ্ট এভাৰেষ্ট কি হয় পৃথিৱীৰ অকল চবতকৈ কি হয় হায়েষ্ট পিক হয় গতিকে তাৰ বাবে ইয়াত কি বহা হৈছে দা বহা হৈছে ফ্ৰেণ্ডছ এতিয়া আহিছোঁ ৰুল নম্বৰ 5 ভাষাৰ নামৰ আগত দা নহয় কিন্তু এনে নামৰ পিছত লেংগুৱেজ শব্দটো থাকিলে দা ব্যৱহাৰ কৰা হয় ফৰ এক্সাম্পল আছামিজ ইজ এ ৰিচ লেংগুৱেজ কিন্তু দ্য হিন্দী লেংগুৱেজ ইজ এ চুইট লেংগুৱেজ কাৰণ ইয়াত কি দিয়া আছে লেংগুৱেজ এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু প্ৰায়ে আমাৰ কি হয় APSC বা অন্য ধৰণৰ কম্পিটিটিভ এক্সামবিলাকত প্ৰায়ে দিয়া দেখা যায় কাৰণ এইটো মানুহে বহুতে কি কৰে ভুল কৰে ইয়াত আছামিজ শব্দটো ভুল হৈ আছে ৰুল নম্বৰ 6 ছিজন অৰ্থাৎ ঋতুৰ নামৰ আগত দা নবহে কিন্তু এনে নামৰ পিছত ছিজন শব্দটো থাকিলে দা বহুৱাব লাগে এইবিলাক কথা বহুত ইম্পৰ্টেণ্ট হয় আমি যাৰ বাবে আমি কি হয় আমি কম্পিটিটিভ এক্সামবিলাকত আমি মাৰ্কছবিলাক হেৰুৱাওঁ গতিকে এইবিলাক আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব যে ছিজনৰ আগত কি হয় দা নবহে কিন্তু যদিহে সেই শব্দটোৰ পাছত যদি ছিজনটো থাকে তেতিয়াহ'লে আমাৰ কি হয় দা বহুৱা হৈ যায় যেনেকৈ দ্য কুকু ছিংছ ইন দ্য স্প্ৰিং ছিজন কাৰণ ইয়াত ছিজন আছে আই লাইক দ্য উইণ্টাৰ ছিজন কাৰণ ইয়াতো কি আছে ছিজন আছে ঠিক তেনেদৰে আৰু এটা ইম্পৰ্টেণ্ট কথা এটা ডিছকাছ কৰিব গৈ আছোঁ সেইটো হ'ল যে ছিংগুলাৰ কাউণ্টেবল নাউন এটা প্ৰথমবাৰ উল্লেখ কৰোঁতে সাধাৰণভাৱে কি হয় ইনডিফিনিট আৰ্টিকল এ বা এন ব্যৱহৃত হয় দ্বিতীয়বাৰ উল্লেখ কৰিলে সেই নাউনৰ আগত ডেফিনিট আৰ্টিকলছ দা বহে ফৰ এক্সাম্পল আপুনি যদি কিবা এটা কথা প্ৰথমবাৰৰ বাবে আপুনি যদি কাউণ্টেবল নাউন এটা প্ৰথমবাৰৰ বাবে কৈছে তেতিয়াহ'লে তাক আমি এ বুলি ক'ম এ লিখিম তাৰ আগত কিন্তু তাৰ আকৌ সেইটো কথাকে যদি আকৌ নেক্সট আপুনি আকৌ সেইটোকে আকৌ বুজাব বিচাৰিছে তেতিয়াহ'লে আপুনি দা বহাব আপুনি এক্সাম্পলটো চালে ধুনীয়াকৈ আপুনি বুজি পাব মোহন হেজ এ কাউ এন এ গড কিন্তু তাৰপিছত কি লিখিছোঁ আমি দা কাউ মানে এই কাউটোক ইয়াত আকৌ আমি কি কৰিছোঁ পইণ্ট আউট কৰিছোঁ গতিকে দ্য কাউ ইজ ব্লেক এণ্ড দ্য গড ইজ হোৱাইট ইন কালাৰ গতিকে এইটো আকৌ দা বুলি লিখিছোঁ কাৰণ আমি এই কাউটোক আমি কি কৈছে আকৌ সেই কাউজনী কি হয় ব্লেক আৰু গডটোৱে কি হয় হোৱাইট হয় কালাৰত গতিকে তাক বুজাব বিচাৰিছোঁ আৰু তাৰ বাবে আমি কি কৰিছোঁ দা ব্যৱহাৰ কৰিছোঁ গতিকে এইটো দেখিছেনে এইটো বাক্যত কি হ'ল এই দুটা বাক্যত লগতে আমি লিখিলে প্ৰথমবাৰ আমি এ ব্যৱহাৰ কৰিম নেক্সট টাইম আকৌ সেইটোকে যদি আমি দেখুৱাব বিচাৰোঁ বা বুজাব বিচাৰোঁ তেতিয়াহ'লে আমি আকৌ নেক্সট তাত কি ব্যৱহাৰ কৰিম দা ফ্ৰেণ্ডছ আজি আমি ইণ্টাৰেষ্টিং ফেক্টত জানিম খুতুৰা ইংৰাজী নাম খুতুৰাক আমি ইংৰাজীত কওঁ গ্ৰীণ আমাৰেণ্ট গতিকে চাই যদি ভাল পালে আমাৰ এই ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ